জীৱনত ব্ৰেকআপ হলে হতাশাত ভুগি লাভ নাই। এইবোৰ সাধাৰণ কথা। হয়তো এই দুইশাৰী কথা শুনি ভাবিছে বা নিজকে কৈছে এয়া সাধাৰণ কথা নহয়, এয়া বহু যন্ত্ৰণাৰ কথা। আপুনি ভবাটো মিছা নহয়, কিন্তু কথাষাৰ কিয় ক'লো শেষলৈকে শুনিলে বুজিবা। জীৱনত নিজৰ লক্ষ্যক আগস্থান দিব শিকক। প্ৰেমক সদায় দ্বিতীয় স্থানত ৰাখক। ব্ৰেকআপে মানুহক জীৱনত জীয়াব শিকায়। জীৱন খন্তকীয়া, নিজৰ জীৱনটোক ভাল পাব শিকক। কিছুদিন কষ্ট হ'ব, জীৱনৰ পৰৱৰ্তী সময়ত আপুনি সুখী হৈ পৰিব। মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ। দুখত মন বেয়া কৰি, পঢ়া শুনা নকৰি, ভাত পানী নাখালে নিজৰে লোকচান। এৰি যোৱা মানুহৰ বাবে কান্দি কি লাভ, যিয়ে আপোনাৰ মূল্য নুবুজিলে। অতদিনে আপোনাৰ লগত প্ৰেম কৰিলে আৰু এদিন হঠাৎ আপোনাক এৰি গুচি গ'ল। যিয়ে আপোনাৰ দুৰ্বলতাৰ মুনাফা উঠাই আপোনাক এৰি দিব পাৰে, তাৰ বা তাইৰ বাবে আপুনি কান্দি থাকিলে ঘূৰি আহিব জানো? আপুনি কন্দাৰ কাৰণবোৰ হৈছে সি বা তাই মিছাতে ঘূৰি আহি আপোনাৰ চকুলো মুচি দিব বুলি আশা কৰি নিজক কষ্ট দি জীৱনটো নষ্ট নকৰিবা। সেইবোৰ মানুহ পৰপক্ষত স্বাৰ্থপৰ, যাৰ মন চঞ্চল, যিয়ে নিজে নাজানে আচলতে জীৱনত কৰি আছে কি। জীৱনত আগুৱাই যোৱাৰ বাবে নিজক ভাল পাব শিকক। অলাগতিয়াল বস্তুবোৰ শৰীৰত থাকিলে স্বাস্থ্যৰ বাবে হানিকাৰক। গতিকে ব্ৰেকআপ হলে সুখ অনুভৱ কৰিব শিকক। এইবোৰ অভিজ্ঞতাৰে মই সম্পূৰ্ণ পৰিপক্ক। আজিকালি মানুহৰ মন ইমানে সোনকালে সলনি হয় যে সিমানটো সোনকালে বতৰো সলনি নহয়। সুখী থাকক নিজৰ হাঁহিৰে, নিজক অনুপ্ৰেৰণা দিয়ক। জীৱনৰ উন্নতিৰ জখলাত বিৰাজমান কৰাৰ বাবে আপুনি নিজে কষ্ট কৰিব লাগিব। প্ৰাক্তন প্ৰেমিক প্ৰেমিকাৰ বাবে দুখ কৰি থাকিলে আপোনাৰ জীৱনৰ উন্নতি নহয়। নিজক মানসিকভাৱে সবল কৰক, তেতিয়াহে জীৱনত সুখৰ সমাহাৰ ঘটিব। কাৰোবাৰ বাবে আপুনি কান্দি থাকিলে আপোনাৰ চকুলো মুচিব নাহে, কাৰণ আপোনাক কান্দিব লগা সিহঁতে কৰিছে। গতিকে জীৱন খন্তকীয়া, নিজক সবল কৰাত গুৰুত্ব দিয়ক। তেতিয়া এদিন জীৱনত আপুনি বহু সুখ অনুভৱ কৰিব পাৰিব।